হেল্ল' গুৱাহাটী কি যে দুৰ্গতি ৰাঙা ৰাঙা অসমীয়া ল'ৰা নৱজিত চেনেললৈ আপোনালোকক স্বাগতম জনাইছো। আহক আজি আমি পানী চাবলৈ যাম গুৱাহাটী। আহক 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 আমি একেলগে যাম। মানে এতিয়া আমি ডাউনটাউনৰ ভিতৰত আছো। ডাউনটাউনত যোৱা ৰাস্তাৰ গলিৰ ভিতৰত আছো আমি। এতিয়া ডাউনটাউনলৈ যাম আমি। আহক একেলগে আমি ডাউনটাউন যাম। পানী চাওক না কিমান পানী, বাপ পাৰে বাপ। এটা সাগৰৰ নিচিনা হৈ আছে ৰাস্তাটো। গোটেই ৰাস্তাত মানে কি ক'ম আৰু গুৱাহাটী। সেয়া আমি ডাউনটাউন পাম আৰু। হেল্ল' গুৱাহাটী আমাৰ গুৱাহাটী হেল্ল' গুৱাহাটী গাড়ী পুৰা থোৱা গ'ল আজি। গাড়ী পুৰা থোৱা গ'ল। গুৱাহাটীত বানৰ বাবে অকল গুৱাহাটীত থকা সকল দুখী নহয়। দোষ প্ৰশাসনৰ আছে, চৰকাৰৰ আছে, আমাৰো আছে, লগতে গুৱাহাটীবাসীৰো আছে। গুৱাহাটীত বন্ধ হৈ পৰা নলাবোৰ মন কৰিলে দেখিব, সকলোতকৈ বেছি তাত পানীৰ 10 টকীয়া আৰু 20 টকীয়া বটল, বিভিন্ন বিস্কুট, চিপছৰ আদিৰ পৰা পলিথিনৰ পেকেট আৰু পলিথিনৰ জাতীয় বস্তু বেছি আছে। অসমত সকলোতকৈ মাৰাত্মক বস্তুটো হ'ল 10 আৰু 20 টকীয়া পানীৰ বটল। হেল্ল' গুৱাহাটী কি যে দুৰ্গতি হেল্ল' গুৱাহাটী আমাৰ গুৱাহাটী গাঁৱৰ মাটি বাৰী বেছি আহিলো গুৱাহাটীত মাটি কিনি সুখত থাকিম বুলি 10-12টা গিৰাজ ফুলাল এক কাঠা মাটি কাইজা কৰি যিয়ে পাৰে সিয়ে নিয়ে কাঢ়ি ইমান যে নিদাৰুণ মানুহগিলা ভাই কাৰো প্ৰতি কাৰো অলপ মৰম দয়া নাই দেখিলে কথা